তো আমি বাছত উঠিলোঁ ৰিমা ক'ত যাবা কৈ দিয়া এতিয়া আমি গৈ আছোঁ টুক্ৰেশ্বৰী মন্দিৰ টুক্ৰেশ্বৰী মন্দিৰ গৈ আছোঁ তো আমি বাছত উঠিলোঁ আমি লগ পাই আছোঁ মন্দিৰত তো মন্দিৰ আহি পালোহি 37 নেশ্যনেল হাইৱেৰ লগতে লাগি থকা টুকুৰা পাহাৰৰ টিঙত এই মন্দিৰটো অৱস্থিত আৰু এইফালে গোৱালপাৰা চ' ব'লক এতিয়া ভিতৰত সোমাই যাওঁ তো আমি চাকিৰ কাৰণে ল'লোঁ চাকি ল'লোঁ আৰু তাইও ল'লে আহি পালোহি আমি মন্দিৰ আৰু ইয়াতে বহুত বান্দৰ বান্দৰৰ কাৰণে ভাইটিয়ে আমাক গাইড কৰিব হয়নে ভাইটি তোমাৰ নামটো কৈ দিয়া মোৰ নামটো প্ৰাণজিত ইয়াতে মোৰ দোকান আছে এতিয়া ঠিক বান্দৰ কল খাই আছে পূৰা আৰু টুক্ৰেশ্বৰী মন্দিৰটো কেতিয়া প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ ৰহস্য আজিলৈকে কোনো পণ্ডিতে আজিলৈকে উলিয়াব পৰা নাই তো ব'লকচোন চাওঁ এতিয়া ভিতৰত আহি দিম দেই জ্বলাব লাগিব আৰু ওপৰত ওপৰত নালাগে ন আৰু এইফালে চাওক এয়া বান্দৰৰ পূৰা মানে সাম্ৰাজ্য আৰু বান্দৰবিলাকৰে পূৰা ৰাজ চলে ইয়াতে চাকি জ্বলাই আৰু এই ভাগ মন্দিৰ হৈছে মহাদেৱ শিৱৰ পাদুকা পূজা কৰা হয় আৰু ইয়াতে চাকি জ্বলাই লওঁ আগতে তাৰপিছত আকৌ আমি ওপৰত গৈ আছোঁ আৰু এয়া চাওক মহাৰাজসকলে চাই আছে পূৰা তো আমি সেৱা কৰিলোঁ সেৱা কৰি পেলাই চাকি জ্বলালোঁ আৰু চাকি বন্তি জ্বলাই পেলাই আমি আহি আছোঁ ওপৰৰ ভাগ মানে পূজা কৰে পাৰ্বতী নে মহাদেৱৰ পাৰ্বতী দুৰ্গা মাৰ ফটো দুৰ্গা পূজা হয় ইয়াতে দুৰ্গা পূজা হয় ন তো মন্দিৰত চাকি জ্বলালোঁ আৰু ওপৰলৈ যাব লাগিব এইফালে দি চাব লাগিব ওপৰলৈ তো আমি গৈ আছোঁ আপোনালোকক চাই থাকক লগে লগে কিমানটা চিৰি আছে 730 আৰু আমি ওপৰত এতিয়া ক'ত গৈ আছোঁ মাৰ মন্দিৰ যে আছে ওপৰত মা মন্দিৰত গৈ আছোঁ হয়নে তো ব'লক আমি চিৰিগিলা খালি চাবা হা ওপৰলৈকে এনেকৈ আছেনে চিৰি এনেকৈ বনাই দিছে ন টাইছ নাই এইখিনি দৰ্শন কৰিবলৈ আহিছা তুমি ভগৱানৰ নাম লৈ গৈ থাকা কি কয় খুৰা আপুনি দিনটোত কিমানবাৰ এনেকৈ অহা যোৱা কৰে মানে কিমান কি ক'লে 3বাৰ 4বাৰ মানে এবাৰ পূজা কৰিব উঠিব লাগে হয় ৰাতিপুৱাৰ আগত মা পূজা হ'ব পিছত নামি আহিম আৰু এইখিনিতে এটা আপোনালোকক কথা কৈ দিওঁ টুক্ৰেশ্বৰী দেৱালয় সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 164 ফুট উচ্চতাত অৱস্থিত আৰু টুকুৰা পাহাৰৰ একেবাৰে ওপৰৰ অংশত থকা প্ৰকাণ্ড শিলাখণ্ডত মূল মন্দিৰটো প্ৰতিষ্ঠিত হৈ আছে চ' ব'লক এতিয়া আমি মূল মন্দিৰটোলৈ গৈ থাকোঁ এই পাহাৰখনৰ মানে টুক্ৰেশ্বৰী দেৱালয় ৰহস্যৰ কথা কোনো পণ্ডিতে আজিলৈকে দাঙি ধৰিব পৰা নাই যদিও বহুতো পণ্ডিতে কিন্তু মতামত দাঙি ধৰিছে চ' সেই পণ্ডিতৰ এজনৰ মতামত মতে যে সতীদেহৰ টুকুৰাৰ পৰা বাবে এই ঠাইখনৰ আৰু পাহাৰখনৰ নাম হ'ল টুকুৰা চ' তেতিয়াৰ পৰাই সেই টুক্ৰেশ্বৰী নামটো প্ৰতিষ্ঠিত হৈছে আৰু পাহাৰখনত উঠিয়ে অলপ দূৰ গৈয়ে এনেকৈ মহাদেৱক পাব মানে দুটা শিলৰ মাজত এনেকৈ প্ৰতিষ্ঠিত হৈ আছে শিৱৰ মূৰ্তিভাগ চ' ইয়াত সেৱা কৰি লওঁ প্ৰথমে তাৰপিছত আকৌ গৈ আছোঁ ওপৰলৈ প্ৰথমে ভগৱান শিৱক পাব ইয়াতে শিৱ এনেকৈ তেওঁ নিজৰ কাৰণে ব্যৱস্থা কৰি লৈছে এনেকৈ দুটা শিলৰ মাজত আৰু ওপৰত বৰষুণ নপৰিবৰ কাৰণে সেইটো দেখিছে এইটো
শিলটো কেনেকৈ ৰাখি থৈছে তো এয়া তেওঁৰে সৃষ্টি আৰু আমি এনেদৰেই গৈ থাকিব লাগিব চিৰিৰে একদম ওপৰলৈকে য'ত শিলাখণ্ডত আছে মেইন মন্দিৰভাগ তো ৰীমা কেনেকুৱা লাগিছে কোৱা ভাগৰ লাগিছে মোৰ বহুত ভাল লাগিছে তুমি অহা নাই আজিলৈকে ওপৰত অহা নাই তো আজি মই অহাৰ কাৰণে তাই আহিছে ওপৰত তো আমাৰ লগত আমাক খুৰাই ধুনীয়াকৈ লৈ আহিছে আৰু বুজাই আহি আছে ক'ত কি হয় তো ইয়াত যদি আপোনালোক অকলে কেতিয়াও নাহিব হয়নে তো এনেকৈ খুৰাহঁত আছে আহিলে মানে খুৰাহঁতৰ লগত আহিব আৰু বান্দৰ বহুত আছে ইয়াতে কিন্তু আৰু এইফালে চাওক বাহ বঢ়িয়া লাগিছে এয়া ভাগ এইফালে সেইটো ৰাস্তাটো আছে এইটো মেইন ৰাস্তাটো গুৱাহাটী টু গোৱালপাৰা ৰাস্তা আৰু এয়া কিমান ওপৰত আছে চাওক চিৰি আমি এতিয়া সৌফালেদি যাব লাগিব ওপৰে গৈ পেলাই এনেকৈ কিলোমিটাৰ আমি ওপৰত গৈ আছোঁ এতিয়া পাহাৰৰ ওপৰত চিৰিৰে এনেকৈ বগাই ব'লক গৈ থাকোঁ এতিয়া আপোনালোকৰ আজি ভাগ্য যে এনেকুৱা টুক্ৰেশ্বৰী মন্দিৰ দেখিবলৈ পাইছে আহা ব'লা গৈ থাকা ভাগৰ লাগি আছে 19 চনৰ আমি এটা সোমাইছিলোঁ আমাৰ পঞ্চপাণ্ডৱৰ খিলা এইটো পঞ্চপাণ্ডৱৰ খিলা এইফালে পঞ্চপাণ্ডৱ এইফালে ধুনীয়াকৈ পূজা হয় ন ইয়াতে গণেশ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে আৰু ইয়াতে বহুত বান্দৰ গতিকে আপোনালোক আহোঁতে অকণ সাৱধানে আহিব বান্দৰবিলাকে মানে টোপোলা চোপোলা লৈ যায় তো সেইকাৰণে এনেকৈ খুৰাহঁতক এনেকৈ লৈ আহিব লাগে খুৰা পুৰা চাফা কৰি আছে ন বহুত ভাল কাম কৰিছে দেই আপুনি খুৰাই এয়া চাফা কৰি আছে পুৰা ধুনীয়াকৈ বেছি দূৰ নাই আৰু ন পামগৈ আৰু দিয়ক আহি থাকোঁ একদম ওপৰত যাম ওপৰত ব্ৰিজ এইটো কি ধুনীয়াকৈ বনাইছে আৰু ইয়াতে বহুত কম মানুহ আহে ওপৰত কাৰণ সব মানুহ ওপৰত উঠি আহিব নোৱাৰে মানে খোজকাঢ়িব নোৱাৰে ওপৰত চিৰিত উঠিব তো প্ৰায়বিলাকে তলত যি পাদুকা আছে মহাদেৱৰ চ' তাতে সেৱা কৰি চাকি জ্বলাই আশীৰ্বাদ লৈ পেলাই যায় তো যিসকল আহিব পাৰে তেওঁলোক আহে তো আজি মই সেইকাৰণে কষ্ট কৰি আপোনালোকক দেখাব আহিছোঁ ওপৰত সেইফালে চাওক সেইফালে হনুমান আপোনাৰ গাত উঠিব নেকি আইও
আৰু এই পাহাৰত ৰজাই ৰাজত্ব কৰে বুলি এতিয়াও কথা এটা আছে মানে শুনিব পাইছোঁ আমি তলত মানে বান্দৰৰ ৰজা তো আমি ৰজাক লগ পাওঁ নেকি চাই গৈ থাকোঁ বলক আৰু আপোনালোকে চাই থাকক সূৰ্য দেৱতা আছে সেইফালে ওচৰত মই দেখাই দিছোঁ এয়া সূৰ্য দেৱতা আৰু এইফালে আৰু দুটা আৰু কেইটা চিৰি লাগিব আৰু তিনিটা চিৰি উঠি গৈ আমি মেইন মন্দিৰ ভাগ পামগৈ আৰু লাহেকৈ আঁতৰি যাম ৰ'ব একো নকৰে মই আছো এই ৰজা বান্দৰ নহয় কিছু নকৰে এইয়া মা মন্দিৰ পাইছোঁহি তো আমি পাই গৈছোঁহি 730টা চিৰি বগাই বগাই আমি পাহাৰৰ একদম ওপৰত পাই গ'লোহি এয়া আৰু মেইন মন্দিৰ ভাগ ইয়াতে আছে মাৰ কিবা বাওঁ উৰুটো আছে আৰু জিভাখন আছে আৰু মহাদেৱৰ খোজ আছে বোলে তো এয়া ইয়াতে আছে মহাদেৱৰ খোজটো মানে এটা খোজ আছে বোলে ইয়াতে এয়া নকৰে নাই পাৰ্বতী মাৰ বা মা জিভা পাৰ্বতী মাৰ এটা কি ক'লে জিভা জিভা মাৰ জিভা এখন মাৰ জিভা ইয়াতে আছে উৰুখন আৰু এইকেইটা এইকেইটা আমাৰ হেৰিকেইটা বডিগাৰ্ড এইখিনি ৰখি আছে মাৰ জিভাখন ৰখি আছে ইহঁতে পাৰ্বতী মাৰ এই ঠাইডোখৰতে সতীৰ বাওঁ উৰুটো পৰিছিল বোলে আৰু বাহিৰত জিভাখন পৰিছে আৰু টুকুৰা পাহাৰৰ মানে একদম টিলাত এই শিলাখণ্ডত অৱস্থিত এই মন্দিৰ ভাগকে তেওঁলোকে মেইন মন্দিৰ হিচাপে পূজা অৰ্চনা কৰি আহিছে মানে ওপৰত যোন ভাগ কৈছিলোঁ চ' মন্দিৰ ভাগ এয়াই আৰু এনেকৈ হেৰি লৈ আহিব লাগিব নহ'লে বান্দৰ বহুত আছে আপোনালোক আহিলে অকলে কেতিয়াও নাহিব আমাক যেনেকৈ খুৰাই যেনেকৈ থ'বলৈ আহিছে তেনেকৈ আৰু আছে চ' খুৰাহঁতক লগত লৈ আহিব আৰু বান্দৰৰ উৎপাত গতিকে বেগ চেগবিলাক কিন্তু একদম সাৱধানে আনিব চ' এতিয়া আমি নামি আহি আছোঁ মন্দিৰত সেৱা মেইন মানে ওপৰত যিভাগ আছিলে মহামায়াত নাভিখন পৰিছে নাভিটো পৰিছে আৰু ইয়াত টুক্ৰেশ্বৰী মন্দিৰ ইয়াত পৰিছে মাৰ উৰুটো পৰিছে আৰু কামাখ্যাতটো জানেই আপোনালোকে সকলোৱে কোৱাৰ দৰকাৰ নাই প্ৰয়োজন নাই চ' দৰ্শন কৰিলোঁ বহুত ভাল লাগিলে আমি এতিয়া নামি নামি গৈ আছোঁ এইফালে ৰীমা পূৰা একদম নামি নামি গৈ আছে তাই এতিয়া পূৰা গৈছে তাই আহোঁতে একদম আহিবই নোৱাৰে খুৰা আপোনাৰ ঘৰ ইয়াতে নে ওচৰতে ওচৰতে ন অঁ আপুনি ৰাতিপুৱা কেতিয়া আহে ইয়াতে ৰাতিপুৱা 7টাত আহি কেইটালৈকে থাকে সন্ধিয়া 5টা বজাত গুচি যাব ন অঁ তো এতিয়ালৈকে আপুনি মানে দিনটোত কিমানবাৰ এনেকৈ দৰ্শনাৰ্থী এনেকৈ আনিছে ধৰক দুবাৰ হ'ল আমাৰ সৈতে দুবাৰ হ'ল তিনিবাৰ আপুনি অহা যোৱা কৰিছে ভাবি চাওক ইমান ওপৰৰ পৰা 3বাৰ অহা যোৱা কৰিছে তো তেওঁ পাৰিছে চ' এয়াই আছিল গোৱালপাৰাৰ টুকুৰা পাহাৰৰ টুক্ৰেশ্বৰী দেৱালয় চ' আপোনালোকক অকণমান দেখালোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ত' নামি আহিলোঁ আমি মন্দিৰ তল পালোহি কিন্তু ভৰিখন ইমান বিষাইছে ভৰিটো ৰখি দিছোঁ যে পূৰা থৰথৰকৈ কঁপিছে অলপ সময় ৰখিব লাগিব তাৰপিছতে ৰখি পেলাই যাম আৰু এয়া পাই গ'লোহি তো ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ তো সকলোৱে কেনেকুৱা পালে জনাব কমেণ্টত আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ
বাই বাই। আকৌ নেক্সট ভিডিঅ' এটাত লগ পাম। তো আজিলৈ আহোঁ, বাই বাই। লাগিছে ভাগৰত আহি লাল চাহ খাইছে, লাল চাহ আৰু পুৰি আলু চব্জি। ময়ো খাই লওঁ লাল চাহ ধুনীয়াকৈ, আৰু এয়া লাল চাহ খাই লওঁ, পুৰি খাওঁ। এয়া একো খাই অহা নাই ন, ভোক লাগিছে। দুটা হৈছে।